নমস্কাৰ আৰু পোনপ্ৰথমে সকলোকে মোৰ ফালৰ পৰা হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি যাম বৰপেটা আৰু মোৰ লগত আছে বিমান দা আছে। আমি বিমান দা আৰু মই আজি বৰপেটা যাই আছোঁ। সকলোকে আজি বৰপেটা হোলী দেখাম আজি ব্লগ। আজি আমাৰ সৈতে আজি বৰপেটা ব্লগ খুবেই আমি এনেকৈ যাই থাকোঁ যাত্ৰা কৰোঁ। এতিয়া সময় 1 বাজিছে। আমি এতিয়া ডাইৰেক্ট গুৱাহাটীৰ পৰা বৰপেটালৈ আমি গৈ আছোঁ। আৰু এনেকৈ আমি গৈ আছোঁ বৰপেটালৈ আৰু এনেকৈ বাইক ৰাইড কৰি গৈ পেলাই মজাই বেলেগ একদম সাংঘাতিক মজা ইয়াতে। আমি হৰাঘাটৰ ব্ৰিজখন পাই গ'লোঁ। এতিয়া ইয়াৰ পৰা ডাইৰেক্ট বৰপেটা আৰু ক'তো ৰখাৰখি নাই, পূৰা চিধাই গৈ থাকিম বৰপেটা। চাংচাৰি তলখন পাই গ'লোঁ এতিয়া। আজি হোলীৰ কাৰণে দেখিছে নাই একদম হাইৱে ৰাস্তা পূৰা খালী, এখনো গাড়ীয়ে নাই আজি পূৰা একদম। এতিয়া আমি হেৰি পালোঁ, এইখিনি বাহিৰৰ চাৰিআলি পাৰ হ'লোঁ। অলপ আমি আমাৰ এখনত অলপমান সোমাই লওঁ, তেল ভৰাই লওঁ। गाड़ी को भी तो खाना चाहिए कि नहीं? तुमको जैसे खाना चाहिए गाड़ी को भी खाना चाहिए, अभी गाड़ी खाएगा उसके बाद हम কথা কওঁ আৰু বিমান দা একদম পূৰা প্ৰফেচনেল একদম ৰাইটাৰ নিচিনা আজি সঁচাই বিমান দা বিন্দা তামাম লাগিছে। गो टू माय चैनल द ইউজুৱেল ইণ্ডিয়ান অন ইউটিউব। ইউজুৱেল ইণ্ডিয়ান হয়, আপোনাক সকলোৱে ছাবস্ক্ৰাইব কৰিব এইটোতে ইউজুৱেল ইণ্ডিয়ান। এনেকৈ আমি গাড়ী পেট্ৰল চেট্ৰল ভৰাই ল'লোঁ। দূৰত যোৱাৰ কথা, যদি ৰাস্তাতে পেট্ৰল চেট্ৰল শেষ হৈ যায় তাতে আৰু হোলীৰ বতৰ আমি মৰিব লাগিব। বিমানতে পূৰা গাড়ী একদম পূৰা দবাই দিছে একদম পূৰা আহি থাকক আমাৰ ঘৰত একেলগে। এতিয়া 2টা বাজিল আৰু আমি পাইছোঁ এতিয়া ৰঙিয়া। আৰু এতিয়া ৰঙিয়াৰ পৰা বৰপেটালৈকে কিমান টাইম লাগে নাজানিম, এতিয়া ক'ব নোৱাৰিম। তথাপিও আৰু মোটামুটি 1-1.5 ঘণ্টা লাগিব পাৰে ৰঙিয়াৰ পৰা বৰপেটালৈকে। মই আন্দাজতে কৈছোঁ, কিন্তু বলক এতিয়া আমাৰ লগত আহি থাকক। ত' এতিয়া আমি আহি পাঠশালা পালোঁ আৰু পাঠশালাৰ এই শ্ৰীৰাম একাডেমীখন পালোঁ। এইখন নামটো শুনিছিলোঁ, এইখন একাডেমী পাঠশালা শ্ৰীৰাম একাডেমী। তেনেকৈ মোৰ পাঠশালা আহি নপৰে, কিন্তু আজি মই প্ৰথমবাৰৰ কাৰণে দেখিলোঁ এই পাঠশালা শ্ৰীৰাম একাডেমীখন। বহুত ডাঙৰ দেখোন কেম্পাছটো, বঢ়িয়া। এনেকৈ একদম মেইন হাইৱেৰ ওচৰতে আছে এই একাডেমীখন। ভৱানীপুৰ সত্ৰ প্ৰাংগণৰ মেইন গেটটো পালোঁ আৰু এই গেটটোৰ পৰা সোমাই যাব লাগিব ভিতৰে। এনেকৈ পূৰা একদম চিধাই 20 কিলোমিটাৰ যাব দিছে। 20 কিলোমিটাৰৰ পিছতহে আমি বৰপেটা সত্ৰ পাম। ইয়াৰ পৰা বৰপেটা সত্ৰলৈ মাত্ৰ আৰু 45 মিনিটমান লাগিব, কিন্তু বতৰটো খুবেই বেয়া হৈ আহিছে, বৰষুণ দিবও পাৰে। আমি এনেকৈ ভৱানীপুৰৰ মাজেৰে এনেকৈ বৰপেটা কীৰ্তন ঘৰলৈ গৈ আছোঁ। আৰু আপোনালোকে দেখিছে ভৱানীপুৰ সত্ৰৰ দৌল উৎসৱৰ আপোনালোকে এনেকৈ তেওঁলোকে ফাকু খেলি প্ৰচেছন কৰি আছে। এনেকৈ আমি আহি আছোঁ ভৱানীপুৰৰ মাজে মাজে। আৰু আপোনালোকে দেখিছে ভৱানীপুৰৰ প্ৰত্যেক মানুহৰ ঘৰে ঘৰে এটা কলপুলি পুতিছে দুৱাৰ মুখে। চ' আমি আছোঁ বৰ্তমান কয়াকুছিত। ইয়াত ৰ'ব লগা হৈছে কাৰণ কিয় ইয়াত অলপ কিনকিনে বৰষুণ দিছে। যিহেতু আমি বাইক লৈ আহিছোঁ, তো সেইকাৰণে অলপ ৰখিব লগা হৈছে। কয়াকুছিত চাই লওঁ অলপমান বৰষুণ এৰালৈকে আমি অলপ ৰখি দিওঁ। আৰু ইয়াৰ পৰা 9 কিলোমিটাৰ, য'ত মানে সত্ৰ বৰপেটা সত্ৰ মোটামুটি 15-20 মিনিট লাগিব ইয়াৰ পৰা। তো যদি আমি এনেকৈ গুচি যাওঁ তেনেহ'লে আমি বহুত ভিজি যাব লাগিব। তো সেইকাৰণে আমি অলপ ৰখি দিওঁ, বৰষুণ অলপমান এৰক, তাৰপিছত আমি ডাইৰেক্ট সত্ৰলৈকে যাম। অলপমান বতৰটো ভাল কৰিলে আৰু এতিয়া আমি চিধাই ডাইৰেক্ট বৰপেটা সত্ৰলৈকে যাই থাকোঁ। বলক এই ৰ'দ ওলাইছে পূৰা একদম মজা। ৰ'দ ওলাইছে চাওক একদম পূৰা ৰ'দ ওলাইছে। নিৰ্মাণ দাই কৈছে কি বহুত প্ৰে কৰিলোঁ ভগৱানক, চ' বতৰটো ভাল কৰিলে। তাকেতো ইমান দূৰৰ পৰা আহিছোঁ, যদি আমি সত্ৰলৈকে যাবই নোৱাৰোঁ কেনেকৈ হ'ব, হয়নে নহয়? কেনেকৈ হ'ব, ভগৱানে ভাবিছে। বলক এতিয়া আমি ডাইৰেক্ট সত্ৰলৈকে। ইয়াৰ পৰা বেছি টাইম, ইয়াৰ পৰা মাত্ৰ 10-15 মিনিট ভিতৰত পাই যাম চাগে সত্ৰ। অৱশেষত আমি আহি বৰপেটা টাউন পালোঁ। ইয়াত দেখিছে ধাৰাসাৰ বৰষুণ মাৰিছে, ইয়াতে ৰাস্তা দেখিছেনে পূৰা একদম ভিজি আছে। ভাগ্য ভাল আমি বৰষুণত ভিজিব লগা নহয়। আমি বৰপেটা টাউন পালোঁ আৰু ইয়াৰ পৰা কিমান দূৰ হ'ব চাই লওঁ বৰপেটা সত্ৰলৈকে।
বহুত কষ্ট কৰি আহি এতিয়া আমি বৰপেটা কীৰ্তন ঘৰৰ মেইন সত্ৰখন পাব ধৰিছোঁ আমি তালৈকে গৈ আছোঁ আহি থাকক আমাৰ সৈতে একেলগে আমি বাইকখন পাৰ্কিং কৰিলোঁ এতিয়া ভিতৰত যাওঁ এনেকৈ খোজকাঢ়ি যাওঁ তো লাহে লাহে এনেকৈ মোৰ সৈতে আহি থাকক বৰপেটা কীৰ্তন ঘৰৰ ভিতৰৰ সত্ৰত চ' ফাইনেলি আমি বৰপেটা সত্ৰ এতিয়ালৈকে সোমোৱা নাই আৰু যিটো মেইন ৰাস্তাটো পাইছোঁ আৰু এতিয়া আমি এনেকৈ নিজৰ জোতা চেণ্ডেল খুলি পেলাই বাহিৰত ৰাখি আমি ভিতৰত প্ৰৱেশ কৰিব লাগিব নহ'লে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিম এতিয়া আমি বলক আমি ভিতৰলৈকে যাওঁ ভিতৰতনো কি চলি আছে চাওঁ বলক এনেকৈ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু বৰপেটা কীৰ্তন ঘৰৰ দৌল উৎসৱ বুলি ক'লে কেৱল মানুহ কেৱল অগণন ভক্তৰ ভিৰেই ভিৰ আপোনালোকে দেখিছে কিমান মানুহ আৰু ইমানখিনি মানুহ বৰপেটা কীৰ্তন ঘৰৰ প্ৰাংগণৰ ভিতৰত এনেকৈ তেওঁলোকে ফাকু খেলি আছে আৰু বৰপেটাবাসীসকলে এই অনুষ্ঠানটোক সুঁৱৰি বুলি কয় সুঁৱৰি আৰু সুঁৱৰি মানে হৈছে ফাকু খেল আৰু যদি আপোনালোকে সুঁৱৰি বিষয়ে আৰু অধিক জানিব বিচাৰে তেনেহ'লে প্ৰসংগ অসমৰ দৌল উৎসৱ কিতাপখন পঢ়িব পাৰে যিখন কিতাপ প্ৰকাশন কৰিছে আপোনাৰ বৰপেটা এনাজৰী গোষ্ঠীয়ে फगुआ के दिन आई गेलो रे अंगना में বলক এতিয়া আপোনালোকক অকণমান বৰ্তমান কীৰ্তন ঘৰৰ বাউণ্ডেৰীটো অকণমান দেখাই দিওঁ আৰু এনেকৈ মই ঠেলা আচাৰ মাজেৰে গোটেই বাউণ্ডেৰীটো দেখাবৰ কাৰণে আপোনালোকক আহি আছোঁ फगुआ के दिन आई गेलो रे अंगना में धूला उड़ गेलो रे फगुआ के दिन आई गेलो रे अंगना में धूला उड़ गेलो रे रिझे रंगे हासे सबाई नाच लागছে आज होली के दिन তোকে মনে পড়িছে आज পরব के दिन मोर दिल জ্বলিছে फगुआ के दिन आई गेलो रे अंगना में धू फगुआ के दिन आई गेलो रे अंगना में মই ভিতৰত সোমাইছোঁ আমি ভিতৰত চাই লওঁ কি কি আছে ভিতৰত कुंज बिहारी फागुनी पला আচল যিটো বৰপেটাৰ সত্ৰৰ মেইন হেৰি এইটো হৈছে ভিতৰত আছোঁ প্ৰৱেশ কৰিছোঁ कुंज बिहारी फागुनी पला সকলো আৰু সেই দুৱাৰ মুখটোৰে মই ভিতৰৰ পৰা বাহিৰলৈ ওলাই যাম আৰু ওলাই গৈ পেলাই ভিতৰত আপুনি দেখিব বাহিৰত পূৰা অনুষ্ঠান সুঁৱৰি অনুষ্ঠানে চলি আছে বাহিৰত পূৰা একদম মই এনেকৈ কীৰ্তন ঘৰৰ ভিতৰৰ পৰা বাৰাণ্ডাত ওলাই আহিলোঁ আৰু আপোনালোকে দেখিছে ভকত দুজনে মোক এনেকৈ ফাকু দিছে তেওঁলোকে फगुआ के दिन आई गेलो रे अंगना में धूला उड़ गेलो रे फगुआ के दिन आई गेलो रे अंगना में धूला उड़ गेलो रे रिझे रंगे हासे सबाई नाच लागছে आज होली के दिन এতিয়া মই কীৰ্তন ঘৰৰ প্ৰাংগণৰ পৰা বাহিৰত ওলাব লাগে কিন্তু ইমান ভিৰ মই সেই দুৱাৰ মুখটোৰে বাহিৰত ওলাব লাগে কিন্তু চাওক ইমান ভিৰ মই মানে ওলাব পৰা নাই বাহিৰত ইমান ভিৰ লাগি গৈছে একদম পূৰা আৰু এইফালৰ পৰা মোক সেইফালৰ পৰা ঠেলি আছে সকলোৱে মই এতিয়া ওলাব পৰা নাই এনেকুৱা কণ্ডিশ্যন হৈছে মানে এতিয়া কিবাকৈ বাহিৰত ওলাব পাৰিলে ৰক্ষা আৰু মই এনেকুৱা ভিৰৰ মাজত মই কেনেকৈ ওলাম মই তাকে ভাবি আছোঁ অ' মাই মই বাহিৰত ওলাব পাৰিলে হয় আৰু ৰক্ষা কিবাকৈ পাওঁ এনেকুৱা ভিৰ লাইফত কেতিয়াও পোৱা নাছিলোঁ ইমান ভিৰ মই এতিয়া ওলাও কেনেকৈ বাহিৰত তাকে মোৰ চিন্তা কৰিছে ৰ'ব সেইফালৰ পৰা মানুহ আহি আছে এতিয়া মই এইফালৰ পৰা কেনেকৈ ওলাওঁ ঠেলা হেঁচা কৰি হ'লেও মই ওলাবৰ কাৰণে চেষ্টা কৰি আছোঁ যেনেকৈ নহওকতো ওলাবই লাগিব ঠেলা হেঁচা কৰি হ'লেও বাহিৰত ওলাই অকণমান উশাহ পাইছোঁ দে কিবাকৈ বাপৰে বাপ
এইবাৰ আপোনালোকক বৰপেটা দৌলত এটা সাংঘাতিক বস্তু দেখাব বিচাৰিছোঁ ৰঙা কণী আৰু বিভিন্ন প্ৰকাৰৰ আলুৰ একেবাৰে নাম দেখিলে আপোনালোকে আচৰিত হৈ যাব ৰকেট আলু লাদেন আলু আছে দেখোন লাদেন আলু ৱাও মামা আলু আছে দেখোন হলি হবে বৰপেটা দৌল উৎসৱৰ ৰঙা কণী বোলে খুবেই স্পেচিয়েল বলকচোন মই এবাৰ টেষ্ট কৰিছা ৰঙা কণীটো খাই কেনেকুৱা লাগেনো লাল আন্দা আমি বৰ খাই আছোঁ টেষ্টি আছে পুৰা একদম এতিয়া আমি ইয়াৰ পৰা ওলাব লাগে বৰপেটা সত্ৰৰ পৰা গোটেইখিনি ঘৰত দেখালোঁ এতিয়া সন্ধিয়া 7টা বাজিল আৰু আমি এতিয়া ইয়াৰ পৰা লাহে লাহে গুৱাহাটী ডাইৰেক্ট যাব লাগে কাৰণ কিয় বতৰ পাতিৰ কথা আছে যদি আধা ৰাস্তাত বৰষুণ মাৰি দিয়ে আমি তুমি মানে মৰি যাব লাগিব তেনেকৈ আমাৰ বিমান দাই পূৰা একদম বাইক পূৰা 100 স্পীডত দবাই দিছে একদম পূৰা আৰু কাৰণ কিয় সোনকালে গৈ পাব লাগিব কাৰণ বৰষুণ পাতিৰ কথা আছে বৰষুণ আধা ৰাস্তাতে বৰষুণ মাৰি দিগদাৰ হৈ যাব ন বাই বাই টাটা বৰপেটা আৰু সঁচাকৈ আজি বৰপেটা আহি বহুত ভাল লাগিল আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু শেষত মই সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে